এক দুই তিনি গান্ধী পুতলাক পাইছানে চিনি। নমস্কাৰ, সকলোৱে ভালে আছা? আজি চোৱা, এই তিনিটা পুতলা দেখিছা? বান্দৰ পুতলা। এই তিনিটাক আমি গান্ধী পুতলা বুলি কওঁ। কিয় জানা? এই পুতলা তিনিটাৰে জাতিৰ পিতা মহাত্মা গান্ধীয়ে আমাক তিনিটা ভাল কথা শিকাইছিল। সেই ভাল কথাকেইটা কি জানা? বেয়া নুশুনিবা, বেয়া নাচাবা আৰু বেয়া নকবা। আজি 2 অক্টোবৰ, গান্ধী জয়ন্তী, মানে গান্ধীজীৰ জন্মদিন। লগতে আজি ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰো জন্মদিন। জানা, এই দিনটো আমি গোটেই ভাৰতবৰ্ষত ধুনীয়াকৈ পালন কৰোঁ। আজি বন্ধ। গান্ধীজীৰ আচল নাম মোহনদাস কৰমচাঁদ গান্ধী। তেওঁৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত, আৰু তেওঁৰ মৃত্যু হৈছিল 1948 চনৰ 30 জানুৱাৰী তাৰিখে দিল্লীত। তেওঁৰ পিতৃৰ নাম আছিল কৰমচাঁদ গান্ধী আৰু তেওঁৰ মাকৰ নাম আছিল পুতলীবাই গান্ধী, আৰু তেওঁৰ পত্নীৰ নাম আছিল কস্তুৰবা গান্ধী। মনত ৰাখিবা দেই। মোহনদাস কৰমচাঁদ গান্ধীক আমি মহাত্মা গান্ধী বুলি কওঁ। মহাত্মা মানে মহান আত্মা। তেওঁ বহুত মহান লোক আছিল। তেওঁক আমি বাপুজী বুলিও কওঁ। বাপুজী মানে পিতা বা দেউতা, আৰু তেওঁক আমি জাতিৰ পিতা বুলিও কওঁ। তেওঁ অহিংস আন্দোলনেৰে আমাৰ দেশ ভাৰতবৰ্ষক ইংৰাজৰ হাতৰ পৰা উদ্ধাৰ কৰি স্বাধীন কৰিছিল। তেওঁৰ কাৰণেই আমি স্বাধীনতা লাভ কৰিছিলোঁ। এয়া চোৱা, এইখন গান্ধীজীৰ সৰুকালিৰ ছবি। কি ধুনীয়া, হয়নে? আৰু এয়া ডেকাকালত তেওঁৰ পত্নী কস্তুৰবা গান্ধীৰ সৈতে এয়া গান্ধীজীয়ে স্বাধীনতা আন্দোলনত নেতৃত্ব দিছে। এয়া গান্ধীজীয়ে স্বাধীনতা আন্দোলনৰ সময়ত ৰেলেৰে গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল। আমাৰ অসমলৈও আহিছিল। তেওঁ সদায় যঁতৰত নিজে সূতা কাটিছিল। এয়া চোৱা, গান্ধীজীয়ে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ লগত কথা পাতিছে। এয়া চোৱা, গান্ধীজীয়ে স্বাধীনতা আন্দোলনত কিমান হাজাৰ হাজাৰ মানুহৰ আগত ভাষণ দিছে। তোমালোকে গান্ধীজীৰ বিষয়ে যিমান পাৰি বেছিকৈ জানিবলৈ চেষ্টা কৰিবা দেই। তেওঁৰ বিষয়ে পঢ়িবা, তেওঁৰ বিষয়ে ডাঙৰক সুধিবা। এতিয়া আমি সকলোৱে গান্ধীজীৰ পৰা শিকিবলগীয়া কেইটামান ভাল গুণৰ কথা ক'ম দেই। প্ৰথম হ'ল যে তেওঁ সদায় সঁচা কথা কৈছিল। তাৰোপৰি তেওঁ সদায় মাক পিতাকৰ কথা শুনিছিল, তেওঁলোকৰ মতে সদায় মানি চলিছিল তেওঁলোকক। আৰু তেওঁ কাকো হিংসা নকৰিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁ নিজৰ দেশখনক অৰ্থাৎ আমাৰ ভাৰতবৰ্ষক বহুত ভাল পাইছিল। আৰু কি জানা? তেওঁ সদায় ভগৱানক প্ৰাৰ্থনা কৰিছিল। তেওঁৰ এই গুণবিলাক আমিও শিকিব লাগে, হয়নে? আজিলৈ আহোঁ দেই। ভালকৈ থাকিবা, সকলোৱে ভালকৈ থাকিবা দেই। ৰ'বা, আৰু এজন ডাঙৰ মানুহৰ আজি জন্মদিন। তেওঁৰ কথা ক'বলৈ থাকিয়েই গ'ল। এতিয়া শুনা, তেওঁ কোন মনত আছেনে? ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী। তেওঁৱে কৈছিল, জয় জৱান জয় কিষাণ। লাল বাহাদুৰ শাস্ত্ৰীৰ আচল নাম আছিল লাল বাহাদুৰ শ্ৰীবাস্তৱ। তেওঁৰ জন্ম হৈছিল 1904 চনৰ 2 অক্টোবৰত মোগল চৰাই নামৰ চহৰত। উত্তৰ প্ৰদেশৰ সেই চহৰখনৰ বৰ্তমান নাম পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ। তেওঁৰ মৃত্যু হৈছিল 1966 চনৰ 11 জানুৱাৰীত ছোভিয়েট ৰাছিয়াৰ তাছখণ্ড চহৰত। তেওঁৰ পিতাকৰ নাম আছিল সাৰদা প্ৰসাদ শ্ৰীবাস্তৱ, মাকৰ নাম ৰামদুলাৰী দেৱী, আৰু পত্নী আছিল ললিতা শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰী নামৰ এই চুটি চাপৰ মানুহজন বৰ ভাল মানুহ আছিল দেই। তেওঁ জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হৈ থাকোঁতে তেওঁ ভাৰতৰ গৃহমন্ত্ৰী আছিল, ৰেলমন্ত্ৰী আছিল, আৰু পিছত নেহৰুৰ পিছত তেওঁ প্ৰধানমন্ত্ৰী হৈছিল। আৰু তেওঁ প্ৰধানমন্ত্ৰী হৈ ভাৰতৰ কাৰণে বহুত ভাল ভাল কাম কৰিছিল। আৰু তেওঁৰ দিনতেই ভাৰতত শ্বেত বিপ্লৱ হৈছিল। শ্বেত বিপ্লৱ কি তোমালোকে ডাঙৰ হ'লে জানিবা দেই। আৰু লাল বাহাদুৰ শাস্ত্ৰীয়ে আমাৰ দেশক
1965 চনত হোৱা ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ সময়তো নেতৃত্ব দি আমাৰ ভাৰতীয়সকলক সাহস দিছিল। শাস্ত্ৰীজীৰ মতে এখন দেশ শক্তিশালী হয় তেতিয়াহে যেতিয়া দেশৰ সৈনিক আৰু খেতিয়কসকল শক্তিশালী হৈ থাকে। সেইকাৰণেই তেওঁ কৈছিল, জয় জৱান জয় কিষাণ। আজি এই পবিত্ৰ দিনটোত আমি এই দুয়োগৰাকী মহৎ লোকলৈ শ্ৰদ্ধা জনাব লাগে আৰু তেওঁলোকৰ নিচিনা হ'বলৈ চেষ্টা কৰিব লাগে, হয়নে? নমস্কাৰ।